নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ কমলাকান্ত ভট্টাচাৰ্যৰ পাহৰণি কবিতাৰ মূল ভাৱ, বা ইয়াত ক'ব পাৰি যে পাহৰণি কবিতাত কমলাকান্ত ভট্টাচাৰ্যৰ স্বদেহানুৰাগ কিদৰে প্ৰতিবিম্বিত হৈছে সাম্যকভাৱে আলোচনা কৰা, অথবা কবি কমলাকান্ত ভট্টাচাৰ্যৰ পাহৰণি কবিতাটি কিয় পাহৰণিক ৰাক্ষসীৰ লগত তুলনা কৰিছে, পাহৰণিয়ে তেওঁৰ কি অমূল্য সম্পদ পেটত সুমুৱালে, ইয়াৰ বাবে দায়ী কোন, ইয়াৰ মূল ভাৱো হ'ব আৰু বিষয়বস্তু হ'ব। আহকচোন চাওক। কাৰুকাৰ্য খচিত শিল এটুকুৰা দেখি কবিৰ মনত অতীত গৌৰৱৰ স্মৃতিয়ে জুমুৰুদি ধৰিছে। তেজপুৰৰ কছাৰী ঘৰৰ সন্মুখত পুৰণি অসমৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শনৰূপে পৰি থকা শিলচটাই কবিৰ অন্তৰত চিন্তাৰ আলোড়ন তুলিছে। কবিৰ ধাৰণাত অতীত কালত এই দেশ বৰ কীৰ্তিশালী আছিল। সেই সকলোবোৰ গৌৰৱ কীৰ্তি আজি পাহৰণিয়ে গ্ৰাস কৰি পেলালে। এই পাহৰণিৰ বুকুত কিমান জাতি কীৰ্তিয়ে যে শেষ হৈ গ'ল, তাৰ সীমা সংখ্যা নাই। সেয়েহে কবিয়ে পাহৰণিক ৰাক্ষসীৰ লগত তুলনা কৰিছে। কবিৰ ধাৰণাত অসমীয়া জাতি আজিৰ দৰে অসভ্য নাছিল। অতীতকালত এই জাতি অতি সুসভ্য আছিল। সেই সুসভ্য আদিপুৰুষসকলৰ নিদৰ্শনৰূপে বাণৰজা যি আছিল সভ্য আৰু বলবীৰ্যবান। সেই বাণৰ নগৰ শোণিতপুৰৰ পুৰণি কীৰ্তি নিদৰ্শনৰূপে ভৰা। সুন্দৰী উষাৰ নগৰী আছিল এই শোণিতপুৰেই, য'ত চৌপাশে সখীগণেৰে পৰিবৃতা হৈ মহাভৈৰৱক পূজা কৰিছিল। সেই উষাৰ পূজাৰ কালত শত শত শংখ ঘণ্টা কাঁহ বাজি উঠিছিল। ভাৰতৰ বৰ্তমান দুৰৱস্থাৰ বাবে ভাৰতবাসী সকলেই দায়ী। ভাৰতৰ মহানদীত গৌৰৱ আছে, কিন্তু সেই গৌৰৱলৈ পিঠি দিছে আজিৰ ভাৰতবাসীয়ে। নিজক নিচিনি পৰক শলাগি লৈছে কুশিক্ষিত এই ভাৰত সন্তানে আজিৰ জাতিৰ অতীত বুৰঞ্জীলৈ পিঠি দিছে। সেইকাৰণে কবিয়ে পাহৰণিক আহ্বান জনাইছে যে পাহৰণিয়ে এই ভিন্নমুখী ভাৰত সন্তানক পাহৰণিৰ অতল গৰ্ভত ডুবাই পেলায়। কবি আশাবাদী। তেওঁৰ আশাবাদী মনে কল্পনা কৰিছে যে শিলদুখৰি যদিও নগণ্য, অতি ক্ষুদ্ৰ, তথাপিও জাতি একোটাৰ পুনৰ্জাগৰণৰ ক্ষেত্ৰত ইয়েই যথেষ্ট বৰঙণি আগবঢ়াব পাৰে। ৰোমৰ অতীত চিহ্নবোৰে যেনেকৈ ৰোমৰ স্বাধীনতা ঘূৰাই আনিলে, গ্ৰীকসকলে অতীত কীৰ্তিৰ ওপৰত নিৰ্ভৰ কৰি যেনেকৈ একতাৰ সূত্ৰত আবদ্ধ হৈ পৰিল, তেনেকৈ এই নগণ্য শিলটোৱেও এদিন সমগ্ৰ ভাৰতক একতাৰ বান্ধত আবদ্ধ কৰি ভাৰতৰ স্বাধীনতা ঘূৰাই আনিব পাৰে। এনে দিন হয়তো সমাগত হ'ব, যিদিনা এই ক্ষুদ্ৰ শিলচটাৰ পৰাই শত শত মেডচিনি, শত গেৰিবল্ডিৰ সৃষ্টি হৈ দেশৰ স্বাধীনতা ঘূৰাই আনিব পাৰিব। ইয়াত কিছুমান শব্দ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ অৰ্থ আমি চাবলৈ পাওঁ এনেদৰে: মেডচিনি ইটালীৰ মুক্তিবীৰ, গেৰিবল্ডি ইটালীৰ মুক্তিযুদ্ধৰ সেনাপতি, উষা বাণৰ জীয়াৰী, পশুপতি মহাদেৱ মহাভৈৰৱ, কৃত্তিবাস বংগদেশৰ ৰামায়ণৰ ৰচক। ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।